আজি আমি যোগীগোপা অঞ্চলৰ হকদবা নামৰ এখন গাঁও আৰু এই গাঁওখন হকদবা বুলি ক'লে বঙাইগাঁও ডিষ্ট্ৰিক্টত এতিয়া মানে সকলোৱে অৱগত হৈ আছে যে এই হকদবা গাঁওখন উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে নোটিছ জাৰি হৈ গৈছে আৰু এই উচ্ছেদ কৰাৰ কাৰণে যি নোটিছখন জাৰি কৰিলে আৰু এই নোটিছ জাৰি কৰা যি আমাৰ উচ্চতম ন্যায়ালয়ত যিসকল ব্যক্তিয়ে এই গাঁওখন উচ্ছেদ কৰাৰ কাৰণে অভিযোগ দাখিল কৰিলে সেই পুঁজিপতি গোষ্ঠীসকলৰ মাজত আমি 2-3জন ব্যক্তিৰ নাম আমি আজি সংবাদ মাধ্যমৰ আগত ক'ব বিচাৰিছোঁ যে মহাসিন নামৰ ব্যক্তি এজন তাৰ লগতে আছে নাগৰ আলী তেনেকুৱা 2-3জন ব্যক্তিয়ে আমাৰ এই গাঁওখন উচ্ছেদ কৰাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰিলে আৰু সিহঁতৰ যি গাঁঠিৰ ধন লাখে লাখে খৰচ কৰি পেলাই এই মানে 500ৰ পৰা 600 মান মানুহৰ ঘৰ উচ্ছেদ কৰাৰ কাৰণে সিহঁতে তৎপৰ লগালে তাৰ পিছত আমি সেই গাঁওখনৰ পৰা মানে নোটিছখন লৈ পেলাই আমি মনৰ ভিতৰত যি শান্তি লাভ কৰিছিলোঁ যে যিয়ে হওক আমাক উচ্ছেদ কৰিব আমাৰ আপত্তি নাই আমাক উচ্ছেদ কৰি দিয়ক আমি গুৱাহাটী উচ্চতম ন্যায়ালয়ক ধৰি আমি আমাৰ যি সংবিধানক সন্মান জনাই আমি ইয়াৰ পৰা উঠি যাবলৈ মানে চেষ্টা চলাই আছোঁ তাৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে তাৰ পৰা যি আমি উঠি আহিম আমাৰ মাটি আমাৰ এই গাঁওখনত থকা প্ৰতিগৰাকী মানুহৰ মাটি এইখন চৰত আছে আৰু এইখন চৰত থকা পাট্টাৰ মাটি সত্ত্বেও আমি এতিয়া যি আমাৰ ঘৰখন বনাম আমাৰ ঘৰখন বনাবলৈ যি চেষ্টা চলাই আছোঁ ইয়াত দেখিবলৈ পাইছে আপোনালোকে যিদৰে মাটিবিলাক খান্দি আছে সেই পুঁজিপতি গোষ্ঠীৰ 2জনমান মানুহে ইমান দম ফালি মাৰি আছে ইমান সিহঁতৰ বকুত দম যে এই সকল মানুহক সিহঁতে নিৰ্যাতন কৰি বছৰৰ পৰ বছৰ ধৰি যি নিৰ্যাতন চলালে এই বছৰৰ পৰ বছৰ নিৰ্যাতন কৰাৰ পিছত নোটিছখন হাতত দি পেলাই সিহঁতে এতিয়া আমাৰ যি পাট্টাৰ মাটি আছিল সেই পাট্টাৰ মাটিখনত সিহঁতে এতিয়া যি বল্টুজাৰ লগাইছে এই বল্টুজাৰখন সিহঁতৰ মাটিত লগোৱা নাই এই দুখীয়া শ্ৰেণীৰ মানুহৰ বকুত লগাইছে আৰু এই বকুত লগোৱাৰ পিছত যিসকল দুখীয়া শ্ৰেণীৰ ৰাইজে আজি ওলাই আহিছে এই ওলাই অহাৰ পিছত এটা কথাই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে যি মাটি খান্দি আছে আৰু এই পুৱাৰ ভাগৰ পৰা আমি আমাৰ যি জিলা প্ৰশাসন আছিল আমাৰ যি চাৰ্কেল অফিচাৰ আছিল আমাৰ যি ৰেঞ্জাৰ মহোদয় আছিল যি ডিএফও মহোদয় আছিল সকলোকে অৱগত কৰাৰ পিছতো এই পুঁজিপতি গোষ্ঠীৰ হাতত কিন্তু সিহঁতে